নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে আপোনালোকে ফেব্ৰুৱাৰী মাৰ্চ মাহত কি খেতি কৰিব সেই সন্দৰ্ভত আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। কৃষক বন্ধুসকল, এইখিনিতে এটা কথা মই কৈ থওঁ। চাওক, মই খেতিৰ বাহিৰে হয়তো মই আগৰ ভিডিঅ'তে কৈছোঁ যে মই চাকৰি কৰোঁ, কিন্তু খেতি কৰা মোৰ এটা হেঁপাহ আৰু তাৰ কাৰণে মই ইউটিউব চেনেলটো খুলিছোঁ, যাতে মোৰ লগতে মই বেলেগকো হয়তো এই খেতি বিষয়ত বিভিন্ন হয়তো তথ্য বা দিহা পৰামৰ্শ আগবঢ়াব পাৰোঁ। কিন্তু বেয়া লাগে যে কৃষক বন্ধুসকল, আপোনালোকে মোৰ ছাবস্ক্ৰাইবাৰ হয়, কিন্তু আপোনালোকে ভিডিঅ'বিলাক মোৰ নচোৱা নহয়, আপোনালোকে চায়ো, কিন্তু আপোনালোকে কমেণ্ট কৰাটো পিছৰ কথা, আপোনালোকে লাইক পৰ্যন্ত নকৰে, গতিকে অলপ বেয়া লাগে। গতিকে মই এটা অনুৰোধ জনাম যে আপোনালোকে যদি মোৰ সঁচাই ছাবস্ক্ৰাইবাৰ হয়, আপোনালোকে লাইক এটা নিশ্চয় কৰিব। হয়তো কিবা যদি সুধিব লগা কথা নাথাকে বা জানিব লগা কথা নাথাকে, আপোনালোকে হয়তো কমেণ্ট কৰিব নালাগে, কিন্তু লাইক এটা নিশ্চয় কৰিব। তেতিয়াহে হয়তো মই উৎসাহ পাম, হয়তো আৰু আগলৈকে মই হয়তো নতুন নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজত আহিম। কৃষক বন্ধুসকল, এইখিনি অনুৰোধ ৰাখিলোঁ। কৃষক বন্ধুসকল, আজিৰ মূল বিষয়বস্তুৰ ওপৰত আহি যাওঁ। কৃষক বন্ধুসকলে, এইখিনি মাহত আপোনালোকে ফেব্ৰুৱাৰী মাৰ্চ মাহত যদি আপোনালোকে ভাল এটা বজাৰ দাম পাব বিচাৰে, গতিকে আপোনালোকে প্ৰথম হ'ল যে আপোনালোকে জিকাৰ খেতি কৰক। জিকা খেতি আৰু ভোলৰ খেতি, আৰু জিকাৰ খেতি বা ভোলৰ খেতি কৰোঁতে আপোনালোকে কি জাতৰ কৰিব, আৰু মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা, যিহেতু মই আজি 8-10 বছৰ ধৰি মই খেতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, আৰু যোনটো মই ফলাফল পাইছোঁ, ভাল ফলাফল পাইছোঁ, সেইটো হৈছে যে মল্লিকা F1 ইষ্ট ৱেষ্ট কোম্পানীৰ মল্লিকা F1 আপোনালোকে এইটো জিকা কৰিব পাৰে। যদি এইটো নাপায়, হয়তো আপোনালোকে বেলেগ হয়তো হাইব্ৰিড জাতৰ জিকা হয়তো আপোনালোকে খেতি কৰিব পাৰে, কিন্তু মোৰ বোধেৰে যদি এইটো পায়, আপোনালোকে এই জিকাটোৰ খেতি এবাৰ কৰি চাব পাৰে। মই পেকেটটো আপোনালোকক দেখুৱাই দিছোঁ। এইটো হৈছে ইষ্ট ৱেষ্ট কোম্পানীৰ মল্লিকা F1 হাইব্ৰিড বীজ হয়, গতিকে এইটো আপোনালোকে খেতি কৰিব পাৰে। কৃষক বন্ধুসকলে, এইটো গ'ল জিকাৰ কথা। তাৰপিছত আপোনালোকে এই একে কোম্পানীৰে, ইষ্ট ৱেষ্ট কোম্পানীৰে এটা ভাল জিকাৰ ভোলৰ জাত আছে, সেইটো হৈছে দীপিকা 495 F1। এইটো এয়া চাওক, মই পেকেটবিলাক স্ক্ৰীণত দি দিম, আপোনালোকে চাই ল'ব ভালকৈ। এইটো ইষ্ট ৱেষ্ট কোম্পানীৰ আৰু ভাল ভোল। গতিকে মই যোনবিলাক দেখাইছোঁ সেইটোৱে যে আপোনালোকে কৰিব লাগিব, সেইটো কোনো কথা নহয়। গতিকে আপোনালোকে মোটামুটি জিকা আৰু ভোলৰ বীজ এতিয়া যিমান সোনকালে পাৰে ৰোপণ কৰে। হয়তো বহুতে কৰিছে, যেনিবা মই আগতেও কৰিছোঁ, আৰু কেইদিনমান আগতো মই লগালোঁ জিকা আৰু ভোল। গতিকে আপোনালোকে কৰিব পাৰে। এতিয়া মোক বহুতে হয়তো কমেণ্ট কৰে আপোনালোকে যে এতিয়া জিকা ভোল হয়তো বীজ লগাব পাৰিমনে নাই। গতিকে মই সেইসকল ছাবস্ক্ৰাইবাৰক কওঁ যে আপোনালোকে আৰামছে লগাব পাৰে, আৰু এইটোৱেই এটা সঠিক সময়। তাৰপিছত আহিল কৃষক বন্ধুসকল, হয়তো বহুতে তিয়ঁহ খেতি কৰিছে, হয়তো বহুতৰ তিয়ঁহ গছ ডাঙৰে হৈছে, হয়তো কেইদিনমান পিছত ফল আহিব। মই যেনেকুৱা মোৰ ভিডিঅ'ত মই দেখুৱাইছোঁ যে মোৰো ফল আহিবই, হয়তো ৰমজান মাহত মই আৰামছে পাই যাম। মাৰ্চ মাহত মোৰ তিয়ঁহ লাগিবলৈ আৰম্ভ হৈ যাব, আৰু মই বজাৰত উঠাব পাৰিম। আপোনালোকে কৃষক বন্ধুসকল, তিয়ঁহৰ খেতি যদি কৰে আৰু কম সময়ত যদি আপোনালোকে ফলন পাব বিচাৰে, আপোনালোকে মালিনী কৰক। চেমিনিজ কোম্পানীৰ মালিনী এইটোৰ এতিয়া লগাব পাৰে, কিন্তু দেৰি নকৰিব। এতিয়া যিহেতু অলপ গৰম পৰিছে, গতিকে আপোনালোকে এতিয়া জাৰ্মিনেশ্যন বা গজালি মেলাটো অসুবিধা নহয়। গতিকে আপোনালোকে এৰাতি তিয়াই ৰাখি আপোনালোকে তিয়ঁহৰ বীজবিলাক আপোনালোকে লগাব পাৰিব। তাৰপিছত কৃষক বন্ধুসকল, এইখিনিতে এটা বস্তু মই কৈ থওঁ যে আপোনালোকে বাৰিষা অহালৈকে বা বাৰিষাৰ বতৰত যিহেতু জলকীয়াৰ দাম একেবাৰে উচ্চ হয়, বা মানে হাই ৰেটত আমি জলকীয়া কিনি খাবলগীয়া হয়। গতিকে এতিয়া যদি আপোনালোকে এই জলকীয়াৰ নাৰ্চাৰী প্ৰস্তুত কৰে, নাৰ্চাৰী প্ৰস্তুত কৰাৰ পিছত যদি আপোনালোকে পুলি লগায়, এটা সময়ত কিন্তু আপোনালোকে ভাল বজাৰ দাম পাবলৈ সক্ষম হ'ব এই জলকীয়াৰ। গতিকে এতিয়া আপোনালোকে নাৰ্চাৰী প্ৰস্তুত কৰক, আৰু আপোনালোকে জলকীয়াৰ খেতি কৰক, হয়তো লাভজনকভাৱে হিচাপে আপোনালোকে কৰিব পাৰিব। আৰু এইখিনিতে মই কৈ থওঁ, যিহেতু এপ্ৰিল মাহৰ পিছৰ পৰা হয়তো বৰষুণ আৰম্ভ হ'ব। এপ্ৰিল, মে', জুন, জুলাই এইবিলাকত বাৰিষাৰে বতৰ, আমি সকলোৱে জানো। গতিকে আপোনালোকে জলকীয়াৰ খেতি কৰোঁতে আপোনালোকে কি কৰিব, আপোনালোকে
ওখ মাটিত সদায় জলকীয়া খেতি কৰিব এই বাৰিষাৰ বতৰত। গতিকে তেনেকুৱা যদি আপোনালোকৰ ওখ মাটি আছে গতিকে তাত আপোনালোকে জলকীয়াৰ খেতি কৰিব পাৰে। আৰু কৃষক বন্ধুসকল বহুত মানুহে জলকীয়াৰ যোনটো জ্বলা সেইটো জ্বলা জলকীয়া হ'লে ভাল পায়। গতিকে মই আজিৰ ভিডিঅ'ত এটা বস্তু আপোনালোকক দেখুৱাম আৰু সেইটো আপোনালোকে মনত ৰাখক। আৰু যদি আপোনালোকক জ্বলা থকা মানে জলকীয়া লাগে তেনেহ'লে আপোনালোকে চেমিনিজ কোম্পানীৰ এই জ্বলাটো আপোনালোকে কৰিব পাৰে। বহুত জ্বলা তাৰমানে তামাম জ্বলা। মই এইটোৰ আগে পিছে খেতি কৰিছোঁ। এইবাৰো মই এতিয়া নাৰ্চাৰী প্ৰস্তুত কৰিম আৰু এইবাৰ মই বেলেগ এটা ভেৰাইটি কৰিছোঁ। কিন্তু এই জ্বলাটো বহুত মানে যাক মানে জ্বলা বুলি কোৱা হয়, বহুত তীখা হয়। গতিকে এইটো কৰিব পাৰে চেমিনিজ কোম্পানীৰ। মই পেকেটটো দি দিম স্ক্ৰীনত। আপোনালোকে দোকানৰ পৰা আনি যদি আপোনালোকক বহুত জ্বলা থকা জলকীয়া যদি লাগে আপোনালোকে এইটো কৰিব পাৰে। বহুতে ভাল। এইটো তল ফলা হয় যিহেতু এতিয়া গৰমৰ দিন আহি আছে। গতিকে যিবিলাক জলকীয়া তলফালে লাগিব এইবিলাক আপোনালোকে কৰিব। কৃষক বন্ধুসকল আৰু এটা জলকীয়াৰ বীজ বা পেকেট মই আপোনালোকক দেখুৱাম। এইটো হৈছে BSF কোম্পানীৰ নুন 2074। এইটো এটা ভাল। এইটো যদিও ইমান জ্বলা নাই কিন্তু বেয়া নহয়, ফলন ভাল আৰু হাইব্ৰিড হয়। আপোনালোকে এইটো কৰিব পাৰে BSF কোম্পানীৰ। মই গোটেইবিলাক পেকেট স্ক্ৰীনত দি দিম। আপোনালোকে স্ক্ৰীনশ্বট মাৰি আপোনালোকে হয়তো দোকানীক দেখুৱাই এইবিলাক আনিব পাৰিব। আৰু কৃষক বন্ধুসকল আৰু এটা লাভজনক খেতি হ'ল, বহুতে হয়তো এইটোৰ খেতি অলৰেডি কৰিছে। এয়া হৈছে তিতা কেৰেলাৰ খেতি। গতিকে আপোনালোকে যদি এতিয়াও বীজ লগোৱা নাই আপোনালোকে তিতা কেৰেলাৰ খেতি কৰিব পাৰে। আৰু যদি আগতে ওলাব পাৰে ভাল এটা বজাৰ দাম পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে তিতা কেৰেলা খেতি বা বীজ আপোনালোকে লগাব পাৰে। আৰু মই ক'ম এটা সৰু জাতৰ বীজৰ কথা ক'ম আৰু এটা ডাঙৰ জাতৰ দীঘল জাতৰ। আৰু যোনটো দীঘল জাতৰ সেইটো হৈছে চক্ৰ কোম্পানীৰ বিপাশা F1। এইটো কৰিব পাৰে যদি আপোনালোকক ডাঙৰ সাইজৰ তিতা কেৰেলা লাগে, এইটো কৰিব পাৰে। আৰু যদি আপোনালোকক সৰু সাইজৰ তিতা কেৰেলা লাগে এইটো ইষ্ট ৱেষ্ট কোম্পানীৰ আছে। এইটো এটা, এইটো চাওক, মই গোটেইবিলাকৰ পেকেট স্ক্ৰীনত দি দিম। এইটো হ'ব অলপ সৰু সাইজৰ হ'ব আৰু ধুনীয়া হ'ব, ফলন ভাল হ'ব। গতিকে তিতা কেৰেলা হিচাপে আপোনালোকে এইটো কৰিব পাৰে। কৃষক বন্ধুসকল আৰু এটা খেতিৰ বিষয়ে মই কওঁ যে এতিয়া একেবাৰে সঠিক সময় হৈছে ভেন্দি খেতি কৰা। গতিকে আপোনালোকে যিমান সোনকালে পাৰে ভেন্দিৰ খেতি কৰক। আৰু সদায় যিবিলাক পেকেট বীজ হয় হাইব্ৰিড F1 বীজ হয়, হয়তো দাম অলপ বেছি ল'ব। আৰু এইবিলাকৰ খেতি কৰক। একেবাৰে সৰু সৰু গছৰ পৰাই আপোনালোকে ফল পাবলৈ সক্ষম হ'ব। গতিকে ভেন্দিও এটা ভাল লাভজনক খেতি যদি আপোনালোকে বেছিকৈ কৰে। আৰু যদি খোৱাৰ কাৰণে কৰে কথা নাই হয়তো। আৰু যিসকলে আপোনালোকে খোৱাৰ কাৰণে কৰিব আপোনালোকেও মই সেইটোৱেই ক'ম যে আপোনালোকে 10 টকা 20 টকাৰ যি বীজ লয় আপোনালোকে পেকেটিং বীজ ল'ব। হয়তো অলপকৈ পাব কিন্তু ফলন ভাল হ'ব আৰু সৰুৰ পৰাই ফল পাই যাব। কৃষক বন্ধুসকল আপোনালোকে আৰু এটা লাভজনক খেতি কৰিব পাৰে। আৰু এতিয়া যদি আপোনালোকে নাৰ্চাৰী প্ৰস্তুত কৰে তেতিয়াহ'লে আপোনালোকে বাৰিষাৰ যোনটো ভৰ বাৰিষাত সেই খেতিত আপোনালোকে ফল পাব বা আপোনালোকে ভাল এটা দামত বেচিব পাৰিব। সেয়া হৈছে বেঙেনাৰ খেতি। গতিকে এতিয়া আপোনালোকে বেঙেনাৰ নাৰ্চাৰী প্ৰস্তুত কৰক, পুলি প্ৰস্তুত কৰক। আৰু সদায় বেঙেনা আৰু জলকীয়াৰ খেতি কৰোঁতে এতিয়া যিহেতু আগত বাৰিষা আহিব, গতিকে সেই বাৰিষাৰ বতৰত আপোনালোকে সদায় ওখ মাটি নিৰ্বাচন কৰক এইবিলাক খেতি কৰোঁতে। তেতিয়া দেখিব যে আপোনালোকে একেবাৰে এটা হাই ৰেটত আপোনালোকে আপোনাৰ জলকীয়া আৰু বেঙেনা বেচিব পাৰিব। এতিয়া বেঙেনা জাত হিচাপে কৃষক বন্ধুসকল আপোনালোকে যদি এই বাৰিষা কালৰ কাৰণে আপোনালোকে যদি বেঙেনাৰ জাত কৰিব বিচাৰে আপোনালোকে, মই আগতে কৰিছোঁ, সেইটো এটা ভাল জাত। এইটো গিৰি চিটছৰ এইটো চাওক, মই পেকেটটো দি দিম স্ক্ৰীনত। আপোনালোকে স্ক্ৰীনশ্বট মাৰি লৈ ল'ব এইটো। আৰু এইটো সাইজ এনেকুৱা হয়, কালাৰটো একেবাৰে বঢ়িয়া বেঙেনা কালাৰে হ'ব, একেবাৰে চিকচিকীয়া হ'ব আৰু দীঘল হ'ব, কিন্তু বেছি মোটা নহয়। গতিকে পাতল হ'ব কিন্তু দেখাত বহুত ধুনীয়া। আৰু আপোনালোকে যদি বজাৰত এই বেঙেনা লয় একেবাৰে বেলেগৰ আগত হয়তো আপোনালোকৰ বেঙেনা মানে বিক্ৰী হোৱাটো খাটাং। তে কৃষক বন্ধুসকল আপোনালোকে এই গিৰি চিটছৰ এই বেঙেনাটো কৰিব পাৰে বাৰিষাৰ বতৰৰ কাৰণে। তে কৃষক বন্ধুসকল আৰু এটা খেতি হ'ল লাভজনক খেতি, সেয়া হৈছে আপোনালোকে লেচেৰা খেতি কৰক। আৰু এতিয়া যোনবিলাক লেচেৰা আপোনালোকে খেতি কৰিব আৰু এইবিলাক সদায় হাইব্ৰিড আপোনালোকে লওক। আৰু লাফা যিবিলাকৰ পেকেটত আপোনালোকে দেখিব লাফা মানে কি, ই
লফিয়াই দীঘল হয় আৰু জাতৰ কথা হৈছে আপোনালোকে গ্ৰীণটো কৰিব পাৰে আৰু এটা বগা কালাৰৰ আছে সেইটোও কৰিব পাৰে গতিকে আপোনাৰ অঞ্চলত যোনটোৰ ডিমাণ্ড আছে গতিকে সেইটো জাত আপোনালোকে কৰিব পাৰিব কিন্তু কৃষক বন্ধুসকল আপোনালোকে যিবিলাক পেকেটত লাফা বুলি লিখা থাকে সেই লাফা জাতৰ লেচেৰাহে আপোনালোকে খেতি কৰিব তেতিয়াহে দেখিব আপোনালোকে ফলনো অধিক পাব আৰু কম সময়ত আপোনালোকে ফলন পাবলৈ সক্ষম হ'ব তো কৃষক বন্ধুসকল আজি ভিডিঅ'ৰ বিষয়বস্তু এইটোৱে আছিলে যে আপোনালোকে ফেব্ৰুৱাৰী মাৰ্চ মাহত আসলতে আপোনালোকে কি খেতি লগাব বা কি খেতি কৰিব তো কৃষক বন্ধুসকল আজিৰ এই ভিডিঅ'টো যদি ভাল লাগিছে মই আকৌ এবাৰ অনুৰোধ কৰিছোঁ আপোনালোকে যদি জানিবলগীয়া একো নাথাকে বেলেগ কথা কিন্তু আপোনালোকে লাইক এটা নিশ্চয় কৰিব আৰু মই ভাবোঁ যে এই মোৰ ভিডিঅ'বিলাক আপোনালোকে বিভিন্ন জনৰ বন্ধু বান্ধৱৰ মাজত আপোনালোকে শ্বেয়াৰ কৰিলে হয়তো বেলেগো উপকৃত হ'ব তো কৃষক বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ